মাইনাহঁত তোমালোক ঠিকে আছানে? আশা কৰোঁ তোমালোক সকলো ঠিকে আছা। বাৰু ময়ো ঠিকে আছোঁ। তে আজি তোমালোকৰ কাৰণে মই আৰু এটা নতুন সাধু লৈ আহিছোঁ দেই। তোমালোকে সাধুটোৰ নামটো জানানে কি? সাধুটোৰ নামটো হ'ল এজন লোভীয়া খেতিয়ক আৰু এটা ভালুক। এই সাধুটো এজন খেতিয়ক আছে, এজন লোভীয়া আৰু এটা ভালুক। আহা আজি আমি সাধুটো শুনো। বহুত বছৰৰ আগত এখন গাঁৱত এজন খেতিয়ক, তেওঁৰ সৰু ল'ৰাটো আৰু তেওঁৰ পত্নী, এই তিনিজন মানুহ বসবাস কৰিছিল। তেওঁলোকে বহুত সুখেৰে শান্তিৰে এখন খেতিত কাম কৰি, তেওঁলোকৰ খেতি পথাৰত কাম কৰি তাতে চলি আছিল। ৰাতিপুৱা হোৱাৰ লগে লগে খেতিয়কজন সদায় নিজৰ পথাৰলৈ যায়। পথাৰলৈ গৈ নিজৰ কামবোৰ কৰে, খেতি বাতি কৰে, কৰি মেলি আকৌ উভতি আহে। তেনেদৰে চলি আছিল। তাৰ পাছত সেই খেতিয়কজন কিন্তু বৰ ঠগী আছিল। তেওঁ মানুহক ঠগে। তেওঁ কি কৰে, গোটেই গাঁওখনত যিমান মানুহ আছে চবকে ঠগি ঠগি তেওঁ বস্তু লয় বা পইচা লয়। তো গাঁৱৰ মানুহে যেতিয়া গম পালে যে চবকে ঠগে, তেওঁলোকে খেতিয়কজনক এঘৰীয়া কৰি দিলে। যেতিয়া এঘৰীয়া কৰি দিলে তেতিয়াতো তেওঁক খেতিত সহায় কৰিবলৈ কোনো নাইকিয়া হ'ল। তেওঁ কি কৰিলে, জংঘললৈ বুলি গুচি গ'ল কাৰোবাক বিচাৰি। তাৰ পাছত তাতে দেখিলে যে এটা ভালুক বহি আছে। এতিয়া খেতিয়কজনে গৈ পেলাই ভালুকজনক যেতিয়া দেখা পালে, ভালুকটোক দেখা পেলাই ভাবিলে যে হ'ব, মই ইয়াকে লৈ যাম, ই মোক খেতি পথাৰত সহায় কৰিব। এতিয়া খেতিয়কে ভালুকটোৰ লগত কথা পাতিলে যে তই মোৰ লগত বৈ পেলাই মোৰ খেতিখিনি মোক সহায় কৰি দিবি, তাৰ বদলি মই তোক প্ৰতিদিনাই দুসাঁজ ভাত দিম। এতিয়া ভালুকে মানা কৰি দিলে। ভালুকে ক'লে যে নহ'ব, মোক খেতিৰো আধা লাগিব। এতিয়া খেতিয়কজনে ভাবিলে যে কি কৰা যায়। ই মনতে এটা বুদ্ধি ভাঙিলে। বুদ্ধি ভাঙি ভালুকটোক ক'লে যে হ'ব, তই বল মোৰ লগত, তোক মই খোৱাও দিম আৰু তোক মই খেতিৰ আধাও দিম। এইবাৰ যি খেতি কৰিছোঁ তাৰ ওপৰৰ ভাগটো তই ল'বি, তলৰ ভাগটো মই ল'ম। তাৰপাছত ভালুকটো আহিলে। ভালুকটো অহাৰ পাছত আৰু খেতিয়কজনে ভালুকৰ লগত ধুনীয়াকৈ কাম বন কৰিছে, খেতি কৰিছে। ভালুকটো বৰ পৰিশ্ৰমী আছিল। তাৰপাছত ভালুকটোৰ লগত থকাৰ কাৰণে খেতিখিনি বৰ ধুনীয়াকৈ হ'ল। এইবাৰ খেতিয়কজনে আলুৰ খেতি কৰিলে। এতিয়া যেতিয়া আলুখিনি উলিয়াবলৈ হ'ল, তেতিয়া খেতিয়কে কি কৰিলে, আলুখিনি উলিয়াই ভালুকটোক কোৱা মতে তলৰ অংশটো খেতিয়কজনে ৰাখিলে আৰু ওপৰটো ভালুকক দিলে। ভালুকৰটো খং উঠি ভালুকটো যাওঁতে আকৌ খেতিয়কজনে ভালুকটোক বুদ্ধি ভাঙি ক'লে যে হ'ব দে, এইবাৰ তই তলৰ অংশটো ল'বি, মই ওপৰটো ল'ম। কিন্তু এইবাৰ আকৌ ঘেঁহু খেতি কৰিলে। ভালুকটোৱে গম পালে যে তাক ধোকা দিলে। ধোকা দিয়াৰ পাছত আৰু ভালুকটো গৈ আৰু আমাৰে জীৱনে বহি থাকোঁতে বাকীখিনি খেতিয়কে গৈ বাকীখিনি গাঁৱৰ মানুহে ক'লে যে কি হ'ল, তই কিয় এনেকৈ আমাৰ জীৱনকে বহি আছ? তেতিয়া ভালুকটোৱে ক'লে যে নাই, মোৰ লগত এনেকুৱা হ'ল, তো মোক ঠগিলে খেতিয়কে। তেতিয়া গোটেই খেতিয়কখিনিয়ে ক'লে যে তই তাৰ কাৰণে কাম কৰিব নালাগে, আমাৰ কাৰণে কাম কৰ, আমি তোক আমাৰ খেতিৰ আধা অংশ তোক দিম। ভালুকটোৱে বাকীখিনি খেতিয়কৰ লগত ধুনীয়াকৈ কাম কৰিলে। যেতিয়া কাম কৰিলে আধা অংশ পালেও আৰু ধুনীয়াকৈ তেওঁলোকৰ খেতিও চলিলে। গতিকে কিন্তু ইজন খেতিয়ক কি হ'ল, তেওঁতো হেল্প কৰিব কোনো নাই, কিমান সহায় কৰিবলৈ, তেওঁৰ খেতি একেবাৰে বেয়া হৈ গ'ল। তো একেবাৰে বেয়া হৈ তেওঁ উপাৰ্জনেই কৰিব নোৱাৰা হ'ল। তো এইটোৱে আছিল আজি আমাৰ সাধুটো। এই সাধুটোৰ পৰা কি বুজিলা? তো আমি এই সাধুটোৰ পৰা বুজিলোঁ যে আমি লোভত পৰি কেতিয়াও কাকো ঠগিব নালাগে। কাৰণ যদি আমি লোভত পৰি কাৰোবাক ঠগো, এদিন নহয় এদিন আমি নিজেই অকলশৰীয়া হৈ যাম। আমাৰ সহায় কৰিবলৈও কোনো নাথাকিব, যেনেকৈ খেতিয়কজনৰ হ'ল। গতিকে মাইনাহঁত কেতিয়াও লোভত পৰি কাকো নঠগিবা দেই। বাৰু মই যাওঁগৈ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে মই আৰু সাধু শুনাব পাৰোঁ। বাই বাই।